এক্সট্রা ভাত থাকিলে নমস্কাৰ বন্ধু-বান্ধৱীসকল আহি আছোঁ এফালে ক'ত আহি আছোঁ কম লাহেকৈ কম জাষ্ট কৰিব ডিব্ৰুগড় পাইছোঁহি ক'লৈ যাম এতিয়া নকওঁ কম লাহেকৈ কম চাই যাব দেই ভিডিঅ'টো মোৰ লগত 3জন দেখিছে নহয় এয়া মোৰ সৈতে 4জন বেগ চেগ লৈ আৰু ওলাইছোঁ কেনি যাম আৰু ভগৱানতে পোৱাইগৈ এই টিকেট কৰি লওঁগৈ বাৰু চাই থাকিব টিকেটটো কিমান লয় এতিয়া জেগালৈকে তাকে চাই লওঁ কাউণ্টাৰত সোমাই লৈ চাব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল পায় বহুদিন যোৱা নাই বহুদিন আজি 15-20 দিন হৈ গ'ল তাকে বনাওঁ আৰু কিমান দিনত আপলোড দিব পাৰোঁ চাওঁ জল্দি পাৰিলে দিম আৰু যিমান সোনকালে পাওঁ চাই যাব পাই লওঁগৈ বাৰু বিবেক এক্সপ্ৰেছ বিবেক আহি আছোঁ দিম আৰু যি পাওঁ বনাম এটা ভিডিঅ' এটা চাব জানে আৰু বিবেকখন ক'লৈ যায় উপায় নাই আৰু কন্যাকুমাৰী তাকে উপায় নাই আহিছোঁ আৰু চাই আহোঁগৈচোন জেগাবিলাক চাব এনেকৈ আৰু ভিডিঅ'টো বনাইছোঁ যি হয় দেখা যাওক গাঁৱতনো কিমান সোমাই থাকিম ন তাকে ওলাই আহিলোঁ এপাক তেতিয়া পালোঁহি আৰু শুই লৈছোঁ অকণমান টোপনি ধৰিছোঁ চাই থাকিব দেই ট্ৰেইনতে শুই দিলোঁ শুই দেখি পাইছোঁহি গুৱাহাটী ৰাস্তাত নহয় সাৰ নাপালোঁ গুৱাহাটী পাওঁতেহে সাৰ পাইছোঁ এই পোহৰ হ'ল আৰু ৰাতিপুৱা শুই উঠি চিধা দেখিছে নাই এই আমাৰ কৰিশ্মা নাথক লগ পালোঁ যাত্ৰাটো ভাল আৰু ভগৱন্তে মিলাইছেহি কৰিশ্মা নাথক অৰিজিনেল নেদেখিলোঁ কি হ'ল দেখি পাইছিলোঁ ট্ৰেইনতে এয়া ট্ৰেইনৰ কাৰণে মানুহ দেখিছে লাইন দেখিছে নাই উঠিবৰ কাৰণে এয়া এৰিছে চব কেইখনতে উঠিব দম হৈ আছে মানুহ নাই সেইটো পাইছোঁহি ন নৰনাৰায়ণ সেইটো যোগীগোপা ৰাখিব নাৰাখিব এতিয়া দূৰত্ব নাৰাখিব মানে যোগীগোপা ইটান হৈছে ৰুইছে আৰু বড়ো খেতি হ'ব চাগে কঠীয়া তুলি আছে না বৰফৰ কঠীয়া তুলি আছে বাৰিষা লাগি আছে এটা এই দেখিছোঁ ওপৰতে পানী সমাজ খাম কি আছে চাওঁচোন ন এক্সট্ৰা ভাত বিৰিয়ানী চিকেন বিৰিয়ানী খানা দুটা আচ্ছা দালি এটাতে 130 টকা ভাত
এইকেইটা 130 পেলাই দিওঁ চাই দিব খাই ল'ব এয়া দেখিছে নহয় আশীৰ্বাদ দিবলৈ হাতালি মাৰি মাৰি প্ৰসংগ কৰি কৰি আহি আছে দেখিছে নাই এয়া 500 টকা ঘৰতে চোচা কৰি আনিলোঁ নুজুৰিলেগৈ এয়া কাক কাক দিব ক'ৰবাত কোনোবাই ল'ৰা ছোৱালীকে লৈ আহিব কোনোবাই হাত এখনকে কিবা এটা বেকাৰ কৰি আহিব পইচা লাগে আৰু মানে কোনোবাই আকৌ এনেই শিলগুটিতে 2 টাকা বজাই বজাই তেনেকৈ চলি আছে ইয়াত মানুহখন বিশাখাপট্টনমত দেখিছোঁ আজি প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ আগতো দেখালোঁ বন্দে ভাৰত এক্সপ্ৰেছ এইখনে এখন পুৰণা হ'ল আমি আজিয়ে দেখিছোঁ এবাৰ দেখিছোঁ প্ৰথম দেখিছে না একে এনে নামটো বোলো অকণমান বিখ্যাত হৈছিলে আৰু একে বাকী চব একে আছে এই জোঙা আগফালটো দেখিছে নাই এতিয়া এইখনে আগফালটো জোঙা ইমানে ইয়াত তামিলনাডুত সোমাইছোঁ লাহেকৈ এতিয়া পাহাৰৰ মাজে মাজে ট্ৰেইনখন চলি গৈ আছে পাহাৰ ক'ৰবাত সুৰংগৰ মাজেদি যায়গৈ তাকে গন্তব্যস্থান পামগৈ আৰু ইমান টাইম লাগিব এতিয়া গৈ থাকোঁ নি থাকিও ট্ৰেইনে এইখন এখন ট্ৰেইন য'তে ত'তে মানে কোনো ষ্টেচন কিবা কিবি মতলব নাই এতিয়া ত'তে জংঘলৰ মাজতো ৰাখি দিব ক'ৰবাত শ্মশানৰ মাজতো ৰাখি দিব বেঙেনা খেতি হা ক'ত বেঙেনা খেতি কৰাগৈ আলুৱাত আলুহে কৰিব লাগিব কোনো ষ্টেচন নাই কিবা নাই এনে ৰাখি দিছে মাজতে এইখন ট্ৰেইন এনেকুৱাই মাথা গৰম ট্ৰেইন এইখিনি গোটেই মানুহ একেবাৰে নাযাওঁ নহয় থাকিলে তোমালোকে নাথাকিলে আমাৰ গন্তব্যস্থান পালোহি তাকে অটো ধৰিছোঁ অটোৰ পৰা আকৌ বাছ ধৰি যাব লাগিব 20-30 কিলোমিটাৰমান আকৌ বাছ ষ্টেণ্ড কেৰেলা বাছ ষ্টেণ্ড পালোহি তাই বাছ এতিয়া পাওঁ নাপাওঁ এতিয়া ৰাতি 2টা বাজিছে 2টা বজাতো পোৱা হ'ব গাড়ী মটৰ চলি আছে কেৰেলাত নহয় নেকি মানুহবিলাক আৰু বাছখন ধৰি টিকেট চিকেট কৰি লওঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম